নমস্কাৰ, মোৰ নাম শ্ৰী পৰমাগা। সকলোকে ভাইল বিজ চেনেললৈ স্বাগতম জনাই আছোঁ। আৰু আজি বহুত দিনৰ এটা ব্লগ বনাই আছোঁ ভালকৈ, মানে ধুনীয়াকৈ আহি তো দাঙিছে কাটিলোঁ। ইভৰ কেনেকুৱা হৈছে কওকচোন? গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড পতিব নাপাব এনেকৈ হ'লে। তো এতিয়া কথাটো হ'ল যে আজি এটা প্ৰেংক কৰিব আহিছোঁ। প্ৰেংকটো হৈছে মানে আমি তেল ডিপুত যাম, তেল ডিপুত গৈ 5 টকাৰ তেল বিচাৰিম। তো দিয়ে নিদিয়ে আমি চাম। তো ফাৰ্ষ্ট আমি এটা ভিডিঅ' অলৰেডি বনাই দিলোঁ। দিলে বনাই ভিডিঅ'টো কওকচোন। মজা লাগিলে, বহুত মজা লাগিলে। ৰিয়েকশ্যন ভাল লাগিলে, ৰিয়েকশ্যন মজা আহিছে। এইফালে ডিমো আমি ডিমো তেল ডিপুতে বনাইছিলোঁ এইটো ভিডিঅ'। মানুহখিনি ওলাই চাই আছে এতিয়াও, মানুহখিনি ওলাই এতিয়াও চাই আছে। সেইফালে চব মানুহখিনি চাই আছে ওলাই এতিয়া বাহিৰত ওলাই গৈ বেলেগ ভিডিঅ' বনাবলৈ মানে এতিয়া টাইম নাই মানে। আৰু মানে কি হয়, মানুহবোৰ যিখিনি মানুহ থাকে তো সিহঁতৰ মানে চব কিবা কিবি কামত বিজি থাকে। কিন্তু তেল ডিপুটো মানে এনি টাইম খোলা থাকে ন, তো সেইটো বস্তুত গৈ মানে কৰিবলৈ ভাল হয়। তো বাকী আৰু সিমানেই। তো আমি যাওঁতে নেক্সট কি কৰোঁ আপোনাক দেখাম। গতিকে ব'লক। আৰু মোৰ মেইন যিটো ভিডিঅ' সেইটো আপোনাৰ লিংক আহে ডিছক্ৰিপশ্যনত, তাত আপুনি চেক কৰিব। আৰু বাইকখন লৈছোঁ আমি কাৱাছাকি লৈছোঁ আমি। তো সেইখন ৰিক্টবৰ বাইকখন লৈছোঁ। তো ৰিক্টবৰ চেনেলৰ লিংকটো দিছোঁ, আপোনাৰ সেইটো এবাৰ চেক কৰিব। তেতিয়া মানে ৰাইড চাইড চাই দিব পাৰিব, তাৰ মানে কেনেকৈ ৰাইড কৰে কি গোটেইখিনি চাই ল'ব পাৰিব আপোনাৰ ভালকৈ। তো এতিয়া ব'লক আমি নেক্সট তেল ডিপুত যাওঁ ব'লক। তো ব'লক তেতিয়াহ'লে এতিয়া আমি যাওঁ 5 টকা তেল ভৰাবৰ কাৰণে। ব'লক। তো এতিয়া আমি গৈ আছোঁ। অলৰেডি প্ৰেংকটো হৈ গ'ল আমাৰ কমপ্লিট। তো মানুহে চাই পাগল হৈ গৈছে পূৰা। 5 লাখ 6 লাখ টকীয়া গাঁৱৰ বাইকত যদি 10 টকা তেল ভৰাই কেনেকুৱা লাগিব? ভাল দাদা আছে, কেনেকুৱা লাগিলে? ভাল লাগিলে, একদম ধুনীয়া, মজা, ভাল লাগিলে। সোমাই যাব নিব ইয়াত পূৰা লোৱা হৈ গ'ল, পাগল হৈ গ'ল পূৰা। কেলে মালিকে ফোন কৰি দিলে, মালিকক ফোন কৰিছে। আমাৰ কি কৈছে? মালিকে কৈছে কি হ'ল বোলে কেছটো? কি ক'লা? সি কৈ আছে মই শুনাই পোৱা বোলে 5 লাখ টকীয়া বাইক খুজিছে বোলে, 5 টকা তেল খুজিছে বুলি কৈছে। তো এইফালে আমি আহিলোঁ তেল দিবৰ পৰা। এতিয়া ৰিক্টৰ ৰখি আছিলে, ব্ৰেণ্ডটো চাই আছো মানে কেনেকে কৰি আছে। ভয় লাগিছিলে নেকি এনেকুৱা? নাই এবাৰ ভয় লাগিছিলে, মালিকে গম পাই গ'লে অকণমান বোলে জেং কৰি দিলে। মালিকে গম পাই গৈছিলে বাৰু, এইটো একো নাই বাৰু, তথাপিতো ইমান টেনশ্যন নাই। কাৰণ মালিকেও মানে কোনোবা সম্বন্ধী হৈ নমতা বিয়াখন খাই আহিছোঁ মানুহৰ আগত। সেই সিহঁতৰ ঘৰত তাৰিখত নমতা বিয়া এখন খাই আহিছোঁ। তো এইফালে এতিয়া ৰিক্টৰ বাইকখন আছে, দেখিছে? বাইকখন ভালকৈ এবাৰ দেখাম বাৰু মই বেক কেমেৰাত। তো ৰিক্টৰ কোৱাচোন তোমাৰ বাইকখনৰ বিষয়ে অলপমান কৈ দিয়া ৰাইজক। বাইকখন মানে কাৱাছাকিৰ হয়, কিন্তু এই বাইকখন লৈ মই পস্তালোঁ। কেলে সেয়া এই কুৱেশ্যনটোৱে মই ভাবিছোঁ কেলে পস্তালোঁ। আমলিনত প্ৰথমতে দিব কেলে পস্তালোঁ, এইটো কাৰণে পস্তালোঁ যে ভাবিছিলোঁ মানে কাৱাছাকিটো নৰ্থ ইষ্টত বহুত দিন থাকিব বুলি। কাৱাছাকি 7 ছিষ্টাৰ কাৱাছাকিটো মানে নৰ্থ ইষ্টত বেন কৰি দিলে, মানে বন্ধ কৰি দিলে। টোটেলি বন্ধ কৰি দিলে। মানে যোনজন অ'নাৰ আছিলে মানে আমাৰ গুৱাহাটীৰ, তেওঁ মানে যোনটো তেওঁৰ অট'মোবাইল ছেক্টৰ আছিলে, তেওঁ ছেক্টৰটো মানে বন্ধ কৰি দিলে। এতিয়া মানে বেলেগ মানুহজনে খোলা কথা আছে, কিন্তু খোলা কথা হ'ব এইবোৰ একো মানে বিশ্বাস থকা কথা নহয় মানে এইবোৰ। কিন্তু ভাবিলোঁ হেৰি তোমাৰ বিশেষটো ছাৰ্ভিচিঙৰ কাৰণে মেইন প্ৰব্লেম হ'ব। মেইন প্ৰব্লেমটো সেইটোৱে। এতিয়া ছাৰ্ভিচিংটো যদি এটা ছাৰ্ভিচিং হৈ গ'লেও মানে ঠিকেই আছিল, নহ'লে সিহঁতি কৈছে বাৰু কৰি দিম বুলি, কিন্তু এতিয়া কৰি দিম আৰু কৰাৰ মাজত বহুত ডিফাৰেঞ্চ আছে নাই। সেইটোৱে। বাকী বাইকখন চলাই তোমাৰ কেনেকুৱা হৈছে? চলাই মানে এডভেঞ্চাৰ বাইক হয়। মই মানে পাৰ্চনেলি মানে এডভেঞ্চাৰ বাইকৰ মানে প্ৰিফাৰ কৰোঁ, কাৰণ ইয়াৰ পজিশ্যনটো ভাল, ৰাইডিং পজিশ্যনটো ভাল। মই এনেই আপোনাৰ স্পৰ্টছ বাইকখিনিও ভালেই লাগে, কিন্তু স্পৰ্টছ বাইক বেছি দেৰি চলাব নোৱাৰি। খুব বেছি 15-20 মানে আধা ঘণ্টা মেক্সিমাম চলোৱাৰ পিছতো হাত বিষ কৰিবলৈ আৰম্ভ কৰে। তো সেইকাৰণে মানে এডভেঞ্চাৰ বাইকখন মানে এডভেঞ্চাৰ টাইপৰ নিচিনা বাইকখন লৈছোঁ। সেইকাৰণে চলাই কমফৰ্টেবল, আৰু লং জাৰ্ণি কৰিবলৈও ভাল। আৰু লং জাৰ্ণি নকৰিলেও ইয়াত ঘূৰি ফুৰিলেও একো নাই মানে, এডভেঞ্চাৰ আৰাম মানে পুৰা। বাকী ৰিক্টৰ যদি আপোনাৰ বাইকখনৰ বিষয়ে আৰু জানিবলগীয়া থাকে, এইখন চাওক, বাইকখন এবাৰ চাই লওক। তো তাৰ চেনেলটো ভিজিট কৰিব, লিংক আছে ডিছক্ৰিপশ্যনত, চেক কৰি চাব তাৰ চেনেলটো। বাকী মই চলালোঁ, মোৰ মানে চলাই আল্টিমেট লাগিলে। মোৰ মানুহখিনি ৰিয়েকশ্যনটো মেইন বেছি ভাল লাগিলে, গম পোৱা নাই? মানুহখিনি কিবা পাগল হৈ গৈছে বস্তু মানুহখিনি। 5 লাখ টকা বাইকত বুলিও 5 টকা তেল ভৰাইছে। মই তাৰপৰা মানে সেই ইটো তেল ডিপুতটো বেলেগে ক'লো বাৰু, এই তেল ডিপুত কৈছোঁ যে মোক গাৰ্লফ্ৰেণ্ডে গিফ্ট দিছে বুলি। মোৰ গাৰ্লফ্ৰেণ্ডে গিফ্ট দি দিলে, তাৰপিছত এনেকুৱা খাই তেল খাই মাথাটো গৰম হৈ যায়, এনেকৈ কৈছোঁ আৰু গাৰ্লফ্ৰেণ্ড বোৰ নপটোৱাটোৱে ভাল।
মানুহ পাগল হৈ গৈছে লৈছে মানে পুৰা ভাল গৈছে মানে অলপ মানে মানুহবোৰ চক হৈ গৈছে মানে পুৰা কেনেকৈ সম্ভৱ নাই, নহয় বাকী একো নাই ৰিয়েকশ্যন ভাল আহিলেতো ৰিয়েকশ্যন ভাল আহিছে সেইটোৱে বহুত আৰু মানে ৰিয়েকশ্যনটোৱে লাগে মেইন আৰু এটা কথা তুমি এখন বেয়া কথা আজিতো মই তোমাৰ 5 টকা এবাৰ 6 টকা ভৰালে এবাৰ 10 টকা 16 টকা তেল ভৰাইছোঁ তুমি এনেই কিমান কম ভৰাইছা তেল তাতকৈ আটাইতকৈ বুলি ক'বলৈ গ'লে 500 টকা পাইছোঁ তাতকৈ তলত নাই হোৱা মানে আৰু মানে মেইনলি মানে চলোৱাই হোৱা নাই কিলোমিটাৰটো দেখিছে কিমান চলিছে 900 কিলোমিটাৰ হৈ আছে এই মানে অলপ চলাহেঁতেন কিবা কম চম হ'লহেঁতেন 100 200 মই মানে তোমাৰ বাইকৰ মানে তেল ভৰাই ষ্টেণ্ডাৰ্ড একদম ডাউন কৰি দিলোঁ মানে 5 টকা 6 টকা কৰি দিলোঁ তো বাইকখন এবাৰ আপোনাক দেখাই দিছোঁ ভালকৈ এবাৰ চাই লওক